সকলোকে মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে যাওঁ, আপোনালোকে থাম্বনেইল দেখি গম পাইছে, কিন্তু মই ওলাই কৰি লওঁ, একেবাৰে আপোনালোকক দেখাম। ব'লক তেতিয়াহ'লে ষ্টাৰ্ট দা ভিডিঅ'। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আমি আহি এতিয়া যোৰহাট ষ্টেডিয়াম পাইছোঁহি। আমি হেৰি চকৰিটোতে গোটেই যোৰহাটখন বাইপাছটো চাম। বাইপাছ নেদেখাই, কিন্তু বৰুৱা চাৰিআলি দেখিবা। বৰুৱা চাৰিআলি আমি ওপৰৰ পৰা দেখি যাম আজি, আৰু তলত তলত পৰিম। আপোনালোকে চাব, হাঁহিব, কমেণ্ট দিব কেনেকুৱা বোলে কান্দিব 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 চকু পানী নলিয়াব দেই। এতিয়া কুঁহিয়াৰক খাবলৈ আহিছোঁ। মায়ে আগৈ খাইছে মানে লিপষ্টিক যাব যে, আগৈ খাইছে মানে লিপষ্টিক যাব যে। পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধুখুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ। মই এতিয়া ফাৰ্ষ্টৰ এইখনত মায়াক উঠাই দিম, মায়াক উঠাই দিম এতিয়া ইয়াত। মায়ে উঠিবা নেকি? চকৰি ওলাইছে এবাৰ, মোৰ চকৰিটো মই এবাৰ ওপৰলৈ গ'লোঁ যে, যেতিয়া সেই যোৰহাট দেখিলোঁ আৰু কণা কটাই লগাই দিলোঁ, নমাই দিলোঁ। মায়ে উঠিবা নি? মোৰ পেটৰ নাৰী মোহে পেটৰ নাৰী ডাল নালায়। কিয় বানপানী? হাফলঙৰ বানপানী বোলে। এইটো উঠিবলৈ হ'লে মূৰহে পৰি মৰিম। ক'তা এই মাইকী মানুহ মই মৰিম ইয়াত। মোৰ দেখিয়ে মোৰ গৈছে, মোৰ মূৰ ঘূৰাই গৈছে আৰু মূৰে মোৰ ধোঁৱা ওলাইছে। এইবোৰ কেলেই উঠি পাই দিম ইমান পাওঁ। মই এইটো চাই লওঁ, গাড়ীটো ধোৱা নাই যাম। এইটো চাই লওঁ কেনেকৈ উঠে, এইখনত উঠিম মই। এইটো উঠিম, চাওঁ কেনেকৈ উঠে। গৈ লাগে মায়াক এতিয়া ইয়াত উঠিবলৈ লাগে। মই অৰ্ডাৰ উঠিব নোৱাৰে, এতিয়া ইয়াত উঠে। মায়াৰ ভয়ৰ কাৰণে আমি ক'তো উঠিবলৈ পোৱা নাই এতিয়ালৈকে। আমি ট্ৰেইনত উঠিবলৈ টিকেট কাটিছোঁ। এতিয়া হাফলং যাম। হাফলং যাব মায়ে। আমি হাফলঙৰ বান পৰিস্থিতি বুজ ল'বলৈ আমি ট্ৰেইনত উঠিছোঁ। ফাইনেলি আমি হাফলঙৰ পৰা নামিছোঁ। হাফলং ষ্টেচন পালোঁহি, হাফলঙত নামিছোঁ। মোক ভিডিঅ'বোৰ দিবা দেই। অঁ দিম। ঘূৰাই উঠিবা নি? উঠো মই। ভাল লাগিছে আহি ন? কি পাই ন চকলেট? তুমি এলকহল খাই আছা নি? এলকহল ইজ নট এলাউড বুলি লিখা আছে। আমি এইটোতে আইচক্ৰীম খাইছোঁ। আমি একোতে উঠিবলৈ নহ'ল, বেছিকৈ মায়া। আমি হাফলং গৈছোঁ। মায়া ভয়ৰ কাৰণে হাফলঙৰ বান পৰিস্থিতি বুজ লৈছোঁ ৰেলত উঠি। বহুত টান দে, মই আজিহে খাইছোঁ। ঘূৰি ফুৰিছে এতিয়া।
ভাগৰ লাগি গৈছে এতিয়া আমি কি খাম মায়া এতিয়া আমি কুলফি খাম দাদাই কুলফি বনাইছে কুলফি এইটো খাই লওঁ এতিয়া কালো একদম গৰমত তিতি গৈছোঁ অৱস্থা নাই গোটেই কাপোৰ চাপোৰ একেবাৰে চেঞ্জ কৰি ল'লোঁ আৰু বহুত ফটো আমি কৰিলোঁ বেয়া নাপাব সেইকাৰণে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই